নমস্কাৰ আছে মই কালেকশন সময় এতিয়া দেখুৱাই যাও এসি কটনৰ হাজাৰী বুটা হয় বহুত সুন্দৰ হয় যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ লব এনেকে গুটেই কাপোৰজোৰ সৰু সৰু বুটা হ'ব খুব ধুনিয়া আচলৰ ভাগত এনেকে হ'ব বুটাখিনি বহুত ধুনিয়াকৈ কাম কৰা হৈছে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ লব বহুত বেছি ধুনিয়া হয় হাতে বোৱা জোৰা ভাল পাব এখন মেখেলা মেখেলাখন এনেকুৱা ফুলৰ কাম কৰা হৈছে বহুত ধুনিয়া হয় আৰু ব্লাউজ পিস আৰু সাইড পাৰি একিটা হ'ব ব্লাউজ পিস সৰি একিটা সাইড পাৰি থাকিব খুব ধুনিয়া এটো হ'ব ব্লাউজ পিছত পাৰি এটা হ'ব সো কাপোৰজোৰ ভাল লাগিলে স্ক্ৰিনশ্বট লৈ লব বহুত বেছি ধুনিয়া এটা জোৰা সুন্দৰ এটা বগা জোৰা মন্দিৰ নামঘৰ বা হৰাই এখন পূজা দিনাখন লৈ যাব বিচাৰিলে পূজাৰ আগদিনাখন এনেকুৱা সুন্দৰ কাপোৰ এজো বগা জোৰা নালকে লব পাৰে খুব সুন্দৰ হয় ইয়াৰ মূল্য থাকিব মাত্ৰ 850 850 টকা 850 টকা বহুত বেছি ধুনিয়া এনেকে ঘন ঘন বুটা থাকিব কাপোৰজোৰ ধুনিয়া পিচ কালাৰ হয় এটো পিংক কালাৰ নহয় পিচ কালাৰ বহুত ভাল লাগিব কাপোৰজোৰ যেতিয়া সিলাব বহুত ভাল লাগিব এনেকে থাকিব আচলটো অৰেঞ্জ কালাৰত থাকিব লাইট অৰেঞ্জ আৰু ধুনিয়াকৈ এনেকে ডিজাইনটো দিয়া হৈছে খুব ধুনিয়া হয় গৰমত পিন্ধিও ভাল পাব পূজাৰ কাৰণে বহুত বেছি হেভি ওয়েটৰ কাপোৰ নহয় পিচ কালাৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বট লৈ লব বহুত ধুনিয়াকৈ কাম কৰা হৈছে হাতে বোৱা জোৰা এনেকুৱা ধৰণৰ 850 টকা সোনকালে স্ক্ৰিনশ্বট লব অফাৰ মূল্য দিয়া হৈছে মেখেলা খুব ধুনিয়া হয় কালাৰটো বহুত বেছি ধুনিয়া হয় পিচ কালাৰটো পিচ কালাৰ বহুত ভাল লাগিব এইকেইটা হ'ব সাইড পাৰি এনেকুৱা ধৰণৰ সাইড পাৰি থাকিব আৰু এটো হ'ব ব্লাউজ পিস এটা পাৰি হ'ব বহুত ধুনিয়া হয় কাপোৰজোৰ মূল্য হ'ব মাত্ৰ 850 টকা 850 টকাত খুব ধুনিয়া এনেকুৱা ধৰণৰ মাল্টি কালাৰত আছে কাপোৰজোৰ ফুলৰ বুটাখিনি ভাল পাব পিন্ধি বহুত ধুৱা এনেকে কাপোৰজোৰ বহুত ধুনিয়া আৰু আচল পৰছন ইমানখিনি হেভিকৈ ফুলৰ কাম আছে আপোনালোকে মাত্ৰ আমাৰ পৰা পাই আছে 850 rupees only বুয়া কটন এসি কটন জোৰা হাজাৰী বুটা মাত্ৰ 850 টকা খুব ধুনিয়া নেকে মাল্টি কালাৰত কাম কৰা আছে বহুত বেছি ধুনিয়া হয় মাল্টি কালাৰত কাম কৰা পাব বহুত ভাল লাগিব যেতিয়া পূজাৰ দিনাখনো পিন্ধিব ধুনিয়াকৈ সিলাই মেলি দেখুৱাইছো মেখেলাখন খুব সুন্দৰ হয় লেভেণ্ডাৰ ইয়েলো এনেকুৱা ধৰণৰ কম্বিনেশন দুটা তিনিটা কালাৰৰ ফুলৰ কাম আছে এটো হ'ব ব্লাউজ পিস আৰু সাইড পাৰি ব্লাউজ পিস আৰু সাইড পাৰি এনেকুৱা ধৰণৰ হ'ব খুব ধুনিয়াকৈ সুন্দৰকৈ মিনা কৰা আছে এনেকে মাত্ৰ 850 টকাত পাইছে এই এনেকুৱা ধৰণৰ জোৰাবোৰ খুব ধুনিয়া ভাল লাগিলে সোনকালে স্ক্ৰিনশ্বট লৈ লব 850 অনলি কালাৰ এটো হ'ব পিংক কালাৰ বহুত ধুনিয়া গোল্ডেন পিংক এনেকুৱা ধৰণৰ গোল্ডেন পিংক আৰু ব্লেক ফুলৰ কাম আছে বহুত বেছি ধুনিয়া হয় এসি কটন আপোনালোকে ৰাফিউজৰ কাৰণেও ল'ব পাৰে ডেইলি ওয়াৰ্কিং ওমেন সকলে এনেকুৱা ধৰণৰ কাপোৰ প্ৰায়ে লয় আমাৰ পৰা হাজাৰী বুটা ঘন বুটা মাত্ৰ 850 850 টকা এখন সুন্দৰ মেখেলা খুব ধুনিয়া মাল্টি কালাৰত কাম কৰা আছে এইকিটা এটো হ'ব ব্লেক সূতাৰে কাম কৰা আৰু গোল্ডেন গুণাৰ কাম আছে এইকিটা হ'ব সাইড পাৰি থাকিব আৰু ব্লাউজ পিস সুন্দৰ থাকিব এনেকে আহল বহল এটো হ'ব ব্লাউজ পিস যদি কাপোৰজোৰ ভাল লাগে সোনকালে স্ক্ৰিনশ্বট লব 850 rupees only এজোৰ দেখুৱাইছো খুব ধুনিয়া এটা কালাৰ এটো একদম ধুনিয়া মিঠা কালাৰ এটো হ'ব সি গ্ৰীন হ'ব নেকি কালাৰটো বহুত ধুনিয়া এতে মাল্টি কালাৰত কাম কৰা আছে আচল পৰছন বহুত বেছি ভাল লাগিব এখন মাল্টি কালাৰত কাম কৰা হ'ব আচল ভাগ নেকে আৰু ব্লাউজ পিস আৰু সাইড পাৰি থাকিব এইকিটা খুব ধুনিয়া এটা জোৰা 850 rupees only 850 rupees বহুত ধুনিয়া মাল্টি কালাৰত পাই আছে আপোনালোকে এসি কটনৰ জোৰা এজো খুব সুন্দৰ হয় যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ লব সুপাৰ কটনৰ জোৰা বহুত ধুনিয়া হয় সুপাৰ কটনৰ জোৰা বহুত ভাল পাব এটো কালাৰো বহুত ধুনিয়া কালাৰটো অৰেঞ্জ আৰু এইখিনি হ'ব নেভি ব্লু হুটাৰ কাম আছে নেভি ব্লু হুটাৰ কাম আছে বহুত ধুনিয়া হাতে বোৱা সুপাৰ কটনৰ জোৰা পিন্ধি ভাল পাব গৰমত বহুত ধুনিয়া হয় আহল বহল সুন্দৰ ধুনিয়া আহল বহল 40 সাইজ
আৰু মেখেলাখন এবাৰ দেখুৱাই দিছোঁ এইখন মেখেলা বহুত ধুনীয়া এনেকৈ ফুলৰ কামখিনি আছে এইখিনি ব্লু নেভি ব্লু এনেকুৱা ধৰণৰে ফুলৰ কাম আছে মেখেলাখন আৰু ব্লাউজ পিচ আৰু সাইড পাৰি এইকেইটা হ'ব এইটো হ'ব ব্লাউজ পিচ আৰু এইটো ব্লাউজ পিচ থাকিব সাইড পাৰি এনেকুৱা ধৰণৰ হ'ব সো কাপোৰযোৰৰ কালাৰটোৱে বহুত ধুনীয়াকৈ মিলিছে ফুলৰ কামখিনিৰ লগত থাকিব 1350 1350 টকা येलो কালাৰ গোল্ডেন येলো খুবেই সুন্দৰ হয় কাপোৰযোৰ এনেকৈ থাকিব এইটো কি হ'ব গ্ৰে কালাৰৰ ফুলৰ কামখিনি আছে গ্ৰে কালাৰ লেমন গ্ৰে কালাৰৰ ফুলৰ কাম একদম ইউনিক হয় কাপোৰযোৰ যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব এইকেইটা হ'ব সাইড পাৰি ইউনিক ফুলৰ কামখিনি একদম ইউনিককৈ কৰা হৈছে এইটো লেমন গ্ৰে কালাৰ খুব ধুনীয়া ফুলৰ ফুটাখিনি লেমন গ্ৰে কালাৰ মেখেলাখন দেখুৱাই দিওঁ এখন মেখেলা খুব ধুনীয়া লেমন গ্ৰে কালাৰ এইখিনি ফুলৰ কামখিনি আৰু এইখন মেখেলা খুব সুন্দৰ আহল বহল যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ ল'ব এইখন গোল্ডেন येলো হয় কালাৰটো এইটো হ'ব ব্লাউজ পিচ এইটো থাকিব ব্লাউজ পিচ সুন্দৰ এটা আহল বহল ব্লাউজ পিচ যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ ল'ব বহুত ধুনীয়া হয় বোৱা সুপাৰ কটনৰ যোৰা হালত বোৱা যোৰা ভাল পাব পিন্ধি গৰমৰ কাৰণে আৰু এইবিলাক ধুই মেলি ধুনীয়াকৈ পিন্ধিব পাৰিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ ল'ব একদম ব্ৰাইট এটা কালাৰ পূজাৰ কাৰণেও ল'ব পাৰে আপোনালোকে বহুত ধুনীয়া লাগিব যেতিয়া সাইড পাৰি লগাব বহুত ভাল লাগিব যোৰাটো ইয়াৰ মূল্য একে হ'ব 1350 টকা 1350 रुपीस ধুনীয়া মাষ্টাৰ येलो কালাৰ বহুত ধুনীয়াকৈ কাম কৰা হৈছে সুপাৰ ষ্টেপল কটন একদম লাইট ওয়েটৰ কাপোৰ গৰমতো পিন্ধিব পাৰি লাইট ওয়েটৰ কাপোৰ বহুত ভাল লাগিব এনেকৈ ৰেড আৰু পাৰ্পল সূতাৰে কাম কৰা যদি আপোনালোকৰ পছন্দ হয় স্ক্ৰিনশ্বট ল'ব বহুত ধুনীয়া হয় এনেকৈ দেখুৱাইছোঁ সাইড পাৰি আৰু ব্লাউজ পিচ থাকিব এইটো ব্লাউজ পিচ সিম্পল ব্লাউজ পিচ এটা সাইড পাৰি হ'ব বহুত ধুনীয়া হয় সুন্দৰ আহল বহল ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ল'ব 1450 টকা 1450 টকা আমাৰ পৰা পাই আছে খুব ধুনীয়া সুপাৰ ষ্টেপল কটন স্কাই ব্লু কালাৰ এইটো স্কাই ব্লু কালাৰ দেখুৱাইছোঁ যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব বহুত ধুনীয়া সুপাৰ কটনৰ যোৰা এইটো থাকিব সুপাৰ কটনৰ যোৰা বহুত ধুনীয়া হয় আৰু ফুলৰ কামখিনি ধুনীয়া দিয়া ডিজাইনৰ ধুনীয়া বনোৱা হৈছে সুপাৰ কটনৰ যোৰা বহুত ভাল লাগিব যদি কাপোৰযোৰ ৰেডি কৰি পিন্ধিলে বহুত ভাল লাগে এনেকুৱা ধৰণৰ আৰু গৰমত পিন্ধি ভাল পাব এনেকুৱা ধৰণৰ কাপোৰ একদম লাইট ওয়েটৰ কাপোৰ গৰমত পিন্ধি বহুত ভাল পাব তো দিয়া ডিজাইনৰ এনেকুৱা ধৰণৰ এখন মেখেলা সুন্দৰ আহল বহল ধুনীয়া এনেকৈ খুব ধুনীয়া হয় দিয়া ডিজাইনৰ ইমানখিনি ফুলৰ কাম আছে স্কাই ব্লু কালাৰটো বহুত মৰম লগা আৰু ফুলৰ কামখিনি ধুনীয়াকৈ কাম কৰা হৈছে ব্লু কালাৰতে ডিজাইনটো নতুন ডিজাইন আজিকালি দেখিয়ে পাইছে এনেকুৱা ধৰণৰ ডিজাইন সুপাৰ কটন সাইড পাৰি আৰু ব্লাউজ পিচ সাইড পাৰি এনেকুৱা ধৰণৰ ব্লাউজ পিচটো খুবেই ধুনীয়াকৈ এনেকৈ তিনিটা লাইন থাকিব এইটো ব্লাউজ পিচত তিনিটা লাইন হ'ব হাতৰ পৰা স্লিপছত খুব ধুনীয়া লাগিব যেতিয়া কাপোৰযোৰ ৰেডি কৰিব বহুত ভাল লাগিব এনেকৈ সুপাৰ কটনৰ যোৰা ইয়াৰ মূল্য হ'ব 1450 টকা খুব ধুনীয়া এটা যোৰা মাত্ৰ 1450 টকাত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ভাল লাগিব ৰঙা সূতাৰ কাম এনেকৈ ফুলৰ কামখিনি চব খুব ধুনীয়াকৈ কৰা হৈছে সুপাৰ কটনৰ যোৰা পিন্ধি বহুত ভাল পাব আৰাম পাব গৰমত এইখন মেখেলা খুব ধুনীয়া মেখেলাখন সুন্দৰ আহল বহল এনেকৈ থাকিব মেখেলাখন খুব ধুনীয়াকৈ ফুলৰ কাম কৰা হৈছে এখন মেখেলা ধুনীয়া ডিজাইনটো দিয়া ডিজাইন দেখুৱাইছোঁ এইটো কালাৰটো গ্ৰীণ কালাৰ ইয়াৰো ব্লাউজ পিচটো আৰু ধুনীয়াকৈ কাম কৰা হৈছে এনেকৈ ব্লাউজ পিচটো তেনেকৈ স্লিপছত তিনিটা লাইনকৈ কাম কৰা হৈছে তিনিটা লাইন থাকিলে বেছি সুন্দৰ দেখি পায় হয়নে ব্লাউজৰ স্লিপছত যেতিয়া হাতখন চিলাই ধুনীয়াকৈ চিলাই পিন্ধে ভাল লাগে তিনিটা লাইনৰ আছে যদি আপোনালোকৰো ভাল লাগে স্ক্ৰিনশ্বট লৈ ল'ব যদি ল'ব বিচাৰে খুব ধুনীয়া হয় কোৱালিটি ভাল পাব সুপাৰ কটনৰ যোৰা বহুত ধুনীয়া কোৱালিটি আমাৰ সাজপাৰ কালেকশ্যনৰ আপোনালোকে কোৱালিটি ভাল পাব এনেকৈ হাতে বোৱা যোৰা মূল্য থাকিব 1450 টকা
1450 1450 টকা ডিজাইনৰ খুব ধুনীয়া ষ্টেপল কটনত পাব এনেকৈ থাকিব গেৰু ডিজাইন কালাৰটো বহুত ধুনীয়া হয়নে আপোনালোকে জনাব কালাৰটো বহুত ধুনীয়া লাগিছে পাৰ্পল কালাৰ হ'ব নেকি বহুত ধুনীয়া এটা কালাৰ মাজৰ ভাগত এনেকৈ গেৰু ডিজাইন আৰু এনেকৈ থাকিব মাজে মাজে ডিজাইন মিচিং ডিজাইনৰ ধেমাজি মিচিং ডিজাইনৰ জোৰাবিলাকো এনেকুৱা আৰু এতিয়া বনোৱা হৈছে ষ্টেপল কটনতো এনেকুৱা ধৰণৰ বনোৱা হৈছে একদম প্ৰিমিয়াম কোৱালিটি হয় যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ ল'ব ধুনীয়া মিচিং ডিজাইনৰ আচল পৰ্চনো থাকিব সো কাপোৰযোৰ ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব কালাৰটো বহুত ধুনীয়া হয় এইটো মেখেলাখন খুব সুন্দৰ হয় যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব কাৰণ মেখেলা খুব ধুনীয়া আৰু এইটো হ'ব ব্লাউজ পিচ এইটো হ'ব ব্লাউজ পিচ সিম্পল হ'ব ব্লাউজ পিচটো সুন্দৰ আহল বহল যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ ল'ব ইয়াৰ মূল্য থাকিব 1500 মাত্ৰ 1500 টকা 1500 ধুনীয়া গেৰু ডিজাইনৰ এইটো ধুনীয়া জোৰা নতুন ডিজাইনৰ এইটো প্ৰিমিয়াম কোৱালিটি বহুত ভাল পাব পিন্ধি গৰমত পিন্ধি ভাল পাব একদম লাইট ৱেটৰ কাপোৰ দেখুৱাইছোঁ এটা খুব ধুনীয়া হয় ষ্টেপল কটন এইটো মেটেৰিয়েলটো ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব কালাৰটো বহুত ধুনীয়া পূজাৰ কাৰণে আপোনালোকে ধুনীয়াকৈ এনেকৈ ছাইড পাৰিও লগাব লাগিব ছাইড পাৰি লগালে আৰু বেছি ভাল লাগিব যদি আপোনালোকৰ পচন্দৰ জোৰাৰ ভিতৰত পৰে স্ক্ৰিনশ্বট ল'ব ধুনীয়া এটা কালাৰ ছাইড পাৰি আছে ইয়াৰে গেৰু ডিজাইন থাকিলেও আপোনালোকে ছাইড পাৰি পাব এইকেইটা হ'ব ছাইড পাৰি খুব ধুনীয়া কালাৰটোৱে ধুনীয়া পূজাৰ কাৰণে এনেকৈ হাতে বোৱা ধুনীয়া ষ্টেপল কটন জোৰা পিন্ধিব পাৰিব কাৰণ মেখেলা সুন্দৰ আহল বহল ব্লাউজ পিচটোও চিম্পল হ'ব সেম সেইটো জোৰাৰ দৰে সেইটো ব্লাউজ পিচ থাকিব খুব ধুনীয়া হয় আৰু ষ্টেপল কটন গেৰু ডিজাইনৰ মাত্ৰ 1500ত পাই আছে হেণ্ডমেড স্লেপ কটন ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব ব্লেক কালাৰত ৰেড ফুলৰ বুটা আছে আৰু ধুনীয়াকৈ সৰু সৰু মিনা কৰা আছে হোৱাইট সূতাৰে হেণ্ডলুম স্লেপ কটন যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব বহুত ধুনীয়া হয় ফুলৰ কামখিনি ধুনীয়াকৈ বহুত ওপৰলৈ কৰা হৈছে আৰু মাজে মাজে এনেকৈ গেৰু ডিজাইনৰ দৰে আছে খুব ধুনীয়া হয় ব্লেক কালাৰত এইটো হ'ব ব্লাউজ পিচ আৰু ছাইড পাৰি এইকেইটা হ'ব ব্লাউজ পিচ আৰু ছাইড পাৰি খুব ধুনীয়া ছাইড পাৰিকেইটা লগালে ভাল লাগিব কাপোৰযোৰ এনেকুৱা ধৰণৰ হ'ব ব্লেক কালাৰত যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ ল'ব ইয়াৰ মূল্য 1550 ৰুপিজ স্লেপ কটন আছে মাত্ৰ 1550 টকাত ফ্ৰী শ্বিপিং হোম ডেলিভাৰী পাব এইটো ছুপাৰ কটনৰ জোৰা পিন্ধি বহুত ভাল পাব কোৱালিটি বহুত ধুনীয়া হয় কোৱালিটি ভাল পাব যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব হোৱাইটত বহুতেই বিচাৰে এনেকৈ দেখুৱাইছোঁ মই কেইটামান হোৱাইট জোৰা এইটো ছাইড পাৰি হ'ব এইটো ফুলৰ কামখিনি আছে স্কাই ব্লু এনেকুৱা ধৰণৰ এনেকৈ বুটাতে আছে মেখেলাখন ধুনীয়া সুন্দৰ আহল বহল আৰু ব্লাউজ পিচটো এনেকৈ চিম্পল হ'ব এইটো হ'ব ব্লাউজ পিচ টকা 1350 ৰুপিজ 1350 টকা খুব ধুনীয়া হয় ছুপাৰ এচি কটন কোৱালিটি ভাল হয় এনেকৈ এইকেইটা ফুলৰ বহুত বেছি চলিছে আপোনালোকে দেখিয়ে পায় হয়তো খুব ধুনীয়া হয় এইটো ব্লাউজ পিচ আৰু ছাইড পাৰি এইকেইটা হ'ব খুব ধুনীয়া ব্লু কালাৰত এযোৰ মাত্ৰ 1350 টকা হাতে বোৱা জোৰা ছুপাৰ কটন ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব এই ধৰণৰ হাতে বোৱা জোৰা ছুপাৰ ষ্টেপল কটন বহুত একদম লাইট ৱেটৰ কাপোৰ এইবোৰ ধুলেও বেয়া নহয় পিন্ধিও ভাল গৰমত কালাৰটোও বহুত বেছি ভাল লগা এনেকৈ যদি আপোনালোকৰ পচন্দ হয় স্ক্ৰিনশ্বট ল'ব স্কাই ব্লুত ব্লু ফুলৰ কাম আছে আৰু এনেকৈ ৰেড খুব ধুনীয়া লাগিব এইখন ধুনীয়া মেখেলা সুন্দৰ আহল বহল এখন মেখেলা থাকিব বহুত ধুনীয়া হয় আহল বহল যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ ল'ব মেখেলাখন ইমান এনেকুৱা ধৰণৰ ফুলৰ কাম বহুত ভাল লাগিব জোৰাটো যেতিয়া ৰেডি কৰিব এনেকৈ থাকিব ছাইড পাৰি আৰু ব্লাউজ পিচ আপোনালোকৰ যদি পচন্দৰ জোৰাৰ ভিতৰত পৰে স্ক্ৰিনশ্বট ল'ব বহুত ভাল লাগিব সঁচাকৈ জোৰাটো এনেকৈ ইয়াৰ মূল্য হ'ব মাত্ৰ 1450 টকা 1450 ৰুপিজ পাইছোঁ এনেকৈ থাকিব কিংখা বুটা সৰু সৰু মাজৰ ভাগত গেৰু ডিজাইনৰ হ'ব ভাল লাগিব এইটো জোৰা বহুত ধুনীয়া হয় আৰু লাইট ৱেটৰ কাপোৰ এইবিলাক ধুই মেলি ধুনীয়াকৈ পিন্ধিব পাৰি এনেকৈ মাজৰ ভাগত গেৰু ডিজাইন ছাইড পাৰি লগাব পাৰিলেও লগাব পাৰি নলগালেও ভাল লাগে এনেকুৱা ধৰণৰ কাপোৰবোৰ এনেকৈ ব্লাউজ পিচ এইটো ব্লাউজ পিচ থাকিব স্লিভছত পাৰি
খুব ধুনীয়া হয় কাপোৰযোৰ হোৱাইট বুটা হ'ব এইটো মেৰুন এনেকৈ ধৰণৰ কালাৰ যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব ইয়াৰ মূল্য মাত্ৰ 1200 1200 টকাত আপোনালোকে পাই আছে বহুত ধুনীয়া এটা যোৰা হয় হেণ্ড এমব্ৰইডাৰী বহুত ধুনীয়া হয় ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ল'ব আৰু কটন পিন্ধিও ভাল পাব পিওৰ কটনত এনেকুৱা ধৰণৰ হেণ্ড এমব্ৰইডাৰী যোৰা হেণ্ড এমব্ৰইডাৰী বহুত ধুনীয়া হয় ভাল লাগিলে স্ক্ৰিনশ্বট লৈ ল'ব নিজৰ মা শাহুমাক আপোনালোকে দিব পাৰিব গিফ্টৰ কাৰণে এনেকৈ এইটো পিচ কালাৰ অৰেঞ্জ কালাৰ নহয় এনেকুৱা ধৰণৰে কালাৰ ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব ইয়াৰ মূল্য থাকিব মাত্ৰ 600 মেখেলা আৰু ব্লাউজ পিচ থাকিব ব্লাউজ পিচতো ধুনীয়াকৈ এমব্ৰইডাৰী আছে ব্লাউজ পিচতো ধুনীয়াকৈ এমব্ৰইডাৰী থাকিব এনেকুৱা ধৰণৰ এখন মেখেলা গিফ্টৰ কাৰণে আপোনালোকে 600ত পাই আছে পিওৰ কটন হয় এমব্ৰইডাৰী যোৰা মেহেন্দি কালাৰ যদি আপোনালোকে গিফ্টৰ কাৰণেও দিব বিচাৰে এনেকুৱা ধৰণৰ কালাৰ বেলেগ বেলেগ পাব মই দুই এটা কালাৰে দেখুৱাইছোঁ এনেকৈ মেহেন্দি কালাৰ ধুনীয়া ভালো পাব পিন্ধি বহুত ধুনীয়া ভাল পাব পিওৰ কটন পিন্ধি ভাল পাব এইটো ব্লাউজ পিচ হ'ব স্লিভছত থাকিব মেখেলাখন সুন্দৰ বুটা আছে এনেকৈ থাকিব মেখেলাখন এনেকৈ থাকিব মেখেলাখন অনলি 600 খুব ধুনীয়া হয় মই দুই এটা কালাৰ দেখুৱাই দিম এইটো চান্দাৰী কটনৰ যোৰা চান্দাৰী কটন পিন্ধি বহুত ভাল পাব সকলোৱে পিন্ধে এনেকুৱা ধৰণৰ যোৰা চান্দাৰী কটন এখন চাদৰ আৰু ধুনীয়াকৈ ছাইড পাৰি দহি বাতি ধুনীয়াকৈ ৰেডি আছে মেখেলাখনো ৰেডি আছে অকল ব্লাউজ পিচটো আপোনালোকে নিজৰ পছন্দ অনুযায়ী চিলাব পাৰিব বা বেলেগ ব্লাউজৰ লগত পিন্ধিলেও ভাল লাগে বহুত ভাল লাগে এনেকুৱা ধৰণৰ যোৰা এইখন সুন্দৰ মেখেলা আহল বহল ধুনীয়া শকতাপত মহিলা হ'লেও পৰিধান কৰিব ভাল কালাৰটো বহুত বেছি সুন্দৰ হয় এনেকৈ ইয়াৰ মূল্য থাকিব 700 মাত্ৰ 700 টকা ধুনীয়াকৈ চিলাই মেলি ৰেডি আছে ব্লাউজ পিচটো আপোনালোকে নিজে চিলাব লাগিব কালাৰ বহুত ধুনীয়া হয় ইউনিক হয় কালাৰটো লেমন গ্ৰীণ চ' ইয়াৰ মূল্য 700 ধুনীয়াকৈ ছাইড পাৰি দহি বাতি কৰা আছে লেমন গ্ৰীণ হ'ব এইটো কালাৰ ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব মেখেলাখনো ধুনীয়াকৈ ৰেডি আছে অকল ব্লাউজ পিচটো আপোনালোকে চিলাব লাগিব আপোনালোকে গিফ্টৰ কাৰণে ল'ব পাৰে বহুত বেছি ধুনীয়া হয় ইয়া গ্ৰে কালাৰ যিসকলে গ্ৰে কালাৰ ভাল পায় এনেকুৱা গ্ৰে কালাৰ ল'ব পাৰিব একদম ইউনিক হয় ধুনীয়া ধুনীয়া কালাৰ আছে ইয়াৰো যদি আপোনালোকৰ গিফ্টৰ কাৰণে ল'ব বিচাৰে 700 আৰু ইমান কষ্টলিও নহয় আপোনালোকে ধুনীয়াকৈ গিফ্টৰ কাৰণে দিব পাৰে বা নিজেও পৰিধান কৰিব পাৰে এনেকৈ 700 অনলি এপল কালাৰ এনেকৈ ধুনীয়াকৈ মিনা কৰা আছে সুন্দৰ এনেকৈ থাকিব মাজৰ ভাগত গেৰু ডিজাইন এইটো থাকিব গেৰু ডিজাইন চ' কাপোৰযোৰ বহুত ধুনীয়া একদম ধুনীয়া হয় কোৱালিটি ভাল পাব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব সুন্দৰ এইখন মেখেলা খুব ধুনীয়া হয় মিনা কৰা আছে আৰু ব্লাউজ পিচটো চিম্পল হ'ব ছাইড পাৰি থাকিব ইয়াৰে ছাইড পাৰি ছটা ছাইড পাৰি থাকিব আৰু ব্লাউজ পিচ থাকিব এনেকৈ ছাইড পাৰি কেইটাও বহুত ধুনীয়া হয় কাপোৰযোৰৰ কালাৰটোও বহুত ধুনীয়া পাৰ্পল কালাৰ বা হোৱাইট ব্লাউজৰ লগত পিন্ধিলেও ভাল লাগে হয়নে এযোৰ খুব ধুনীয়া ইয়াৰ মূল্য 1200 অনলি মাত্ৰ 1200 টকা বহুত ধন্যবাদ আজিলৈ ইমানখিনি সময় দিছে বহুত ধন্যবাদ